প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। সকলোৰে জীৱনলৈ এবাৰ নহয় এবাৰ প্ৰেম আহে। মানুহৰ জীৱনত ধন সম্পত্তি, ঐশ্বৰ্য, বিভূতিৰ দৰে প্ৰেম হৈছে এক অমূল্য সম্পদ, যাক লৈ ব্যক্তিবিশেষ সুখী থাকে। বহুজনৰে সফলতাৰ আঁৰত লুকাই থাকে প্ৰেম ভালপোৱা। এই সঁচা প্ৰেম ভালপোৱাই মানুহৰ মন মগজুক সাহসী কৰি সৃষ্টিশীল কৰি তোলে। আকৌ এই প্ৰেম ভালপোৱাত আউল লাগিলে কিন্তু বহুজনৰ জীৱন বিপদাপন্ন হৈ পৰে। সেয়েহে আহক কথা পাতোঁ 5টা বিষয়ৰ ওপৰত। আপুনি যদি এই 5টা কথা জানে, তেনেহ'লে আপুনি অতি সহজে জানিব পাৰিব যে প্ৰেম কৰি আছে সেয়া সঁচা নে মিছা। 1. যি প্ৰেমত প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ অনুভৱবোৰক সন্মান নকৰে, তেনে প্ৰেম এক নাটকীয় প্ৰেম, যাৰ কোনো ভাল ভৱিষ্যত নাথাকে। যদি আপোনাৰ সুখ শান্তি, আপোনাৰ মনৰ হাবিয়াস, আপোনাৰ ইচ্ছাক আপোনাৰ সংগীয়ে কেতিয়াও গুৰুত্ব নিদিয়ে, তেন্তে এই প্ৰেম কেতিয়াও স্বৰ্গীয় নহয়। 2. প্ৰেমিক প্ৰেমিকাই যদি তেওঁলোকৰ ব্যক্তিগত কথা ইজনে সিজনক শ্বেয়াৰ কৰিবলৈ টান পায়, তেন্তে জানিব কিবা কেনা আছে এই প্ৰেমত। এনেধৰণৰ প্ৰেমিক প্ৰেমিকা এখন কাল্পনিক পৃথিৱীত বাস কৰে, য'ত বেছিখিনি কথাই কাল্পনিক আৰু বহুখিনি মিছা। এনে প্ৰেম কেতিয়াও সাৰ্থক নহয়, এয়া টাইম পাছ প্ৰেমহে। সেয়েহে এনে প্ৰেমৰ পৰা সাৱধান হোৱা উচিত। 3. অপৰিকল্পিত প্ৰেমক সদায় নাটকীয় বা সময় অতিবাহিত প্ৰেমৰূপে আখ্যা দিয়া হয়। অৰ্থাৎ এনেধৰণৰ প্ৰেমিকে কোনোদিনে ভৱিষ্যতে তেওঁলোকৰ সম্বন্ধ বা প্ৰেমৰ কোনো কথাই চিন্তা নকৰে বা আপোনাৰ পৰাও শুনিব নিবিচাৰে। আৰু আপুনিও সম্পৰ্কটোৰ ভৱিষ্যতৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰিব বিচাৰিলে তেওঁ খুব চতুৰতাৰে বিষয়টো আঁতৰাই চলে। সেয়ে কোৱা হয়, পৰিকল্পনাহীন প্ৰেম কচুপাতৰ পানী মাত্ৰ। এইটো ধ্ৰুৱ সত্য যে অপৰিকল্পিত প্ৰেমৰ পৰিণতিৰ কোনো নিশ্চয়তা নাথাকে। 4. টাইম পাছ কৰা প্ৰেমত মনৰ ভালপোৱাৰ গাঢ়তা খুব কম। এনে প্ৰেমৰ ক্ষেত্ৰত মনৰ ভালপোৱাতকৈ শৰীৰৰ ভালপোৱাইহে প্ৰধান প্ৰাধান্য পায়। কিন্তু সঁচা ভালপোৱাত মন আৰু শৰীৰৰ ভালপোৱা সমানুপাতিক দিশত অৱস্থান কৰে। অৰ্থাৎ আপোনাৰ দুখৰ সময়ত বা আপোনাৰ বেয়া দিনত আপোনাৰ সংগী সমভাগী হোৱাৰ পৰা দূৰৈত থাকিব বিচাৰে। মাত্ৰ তেওঁৰ শাৰীৰিক সুখ সম্ভোগৰ বাবেহে তেওঁ আপোনাক বিচাৰি থাকিব। সেয়ে কোৱা হয়, এনে প্ৰেমৰ কোনো নিশ্চয়তা নাথাকে, আৰু যিদিনাই আপোনাতকৈ ধুনীয়া শৰীৰৰ সান্নিধ্যলৈ তেওঁ আহিব, সিদিনাৰ পৰাই তেওঁ আপোনাক সৰু অজুহাত লৈ ব্ৰেকআপ দিব বা লাহে লাহে আঁতৰি যোৱাৰ কু অভিসন্ধি ৰচনা কৰিব। 5. চিকিৎসা বিজ্ঞানৰ মতে মানুহ যেতিয়া এটি সঁচা প্ৰেমৰ সম্পৰ্কত থাকে, তেতিয়া ইজনে সিজনক সঘনাই লগ পোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। মগজুত ক্ষৰণ হোৱা ৰাসায়নিক দ্ৰব্য ডোপামিন ক্ষৰণ হোৱাৰ বাবে। এই ৰাসায়নিক দ্ৰব্য ক্ষৰণৰ লগে লগে ভালপোৱাজনলৈ খুব মনত পৰে আৰু কাষতে পোৱাৰ হাবিয়াস আহে। এই কথাই এইটো প্ৰমাণ কৰে যে প্ৰেমৰ গাঢ়তা নথকা বাবেই আপোনাৰ সংগী আপোনাক আঁতৰি থাকিব পাৰে।